আৰু এতিয়া জলপান খাই লওঁ। হেল্ল' গাইজ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি বিহু বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে উৰুকা আৰু এতিয়া ৰাতি ভাবিলোঁ পিঠা পনা কেইটামান বনাই থওঁ। আৰু এতিয়া বনাই আছোঁ তেলৰ পিঠা, মানে বৰ পিঠা এতিয়া বনাই আছোঁ। তাৰপিছত বনাম ঘিলা পিঠা। আৰু এইবাৰ মানে গুৱাহাটীত গৈছিলোঁ, যিহেতু আপোনালোকেতো ভিডিঅ' পাইছে, তো আহোঁতে অলপ লৰালৰি হোৱাৰ কাৰণে তিলৰ পিঠা বনোৱা নহ'ল। সেইকাৰণে এতিয়া কাইলৈৰ কাৰণে খাবলৈ কাৰণে ইটো সিটো পিঠা বনাই আছোঁ। আৰু মিষ্টাৰ আহি আছে, আজি কাইলৈ বন্ধ আছে যিহেতু আহি আছে, পাবহি অলপ পিছত। আপোনালোকক দেখাই থাকিম কি কি কৰোঁ। কাইলৈ দিনটো ভিডিঅ'খিনিও আপোনালোকক দেখাম, চাই থাকিব। The next day. হালধিখিনি কাটি হৈ গ'ল, বগলাই কৰি এতিয়া আমি ঢেঁকীত দিম। উঠা মই গা ধুম। কলংঘাটৰ পৰা আহিলোঁ, এতিয়া হালধিহে লাগিলে। একদম হালধি পিচি হাত ৰঙা হৈ গৈছে, হালধীয়া হৈ গৈছে একদম। তো বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিল। ৰঙালী বিহুৰ বহুত 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 শুভেচ্ছা সকলোলৈকে। আৰু সকলোৰে জীৱনটো যাতে ৰঙেৰে উপচি পৰক তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিব বাৰু। আৰু মানুহজনে কলমত মানে গৰু গা ধুৱাই আছে, মই অকণমান অলপমান পিচিলোঁ, লগাওঁ। বহাগ বিহু জেতুকা লগাব লাগে, তো জেতুকা অলপমান বিচাৰি আনি থৈছে, মই অলপমান পিচিলোঁ। একদম ডালে পাতে একদম জেতুকা হৈ গৈছে, পিচি লগাই লওঁ। জ্বলাই আহিলোঁ, গা পা ধুই চাকি তাকি জ্বলাই আহিলোঁ। তাৰপিছতে এতিয়া গোঁসাই ঘৰত, মানে আগৰ ভিডিঅ'ত দেখিছিল নহয়, মাঘৰ বিহুত আমাৰ মানে গোটেইখিনি পৰিয়ালৰ গোটেইখিনি মিলি পেলাই এইখিনি জেগাতে মানে এটা গোঁসাই ঘৰতে সকলোৱে চাকি জ্বলাই প্ৰসাদ দিয়ে, সকলোৱে খায়। তো আজি এতিয়াও তেনেকৈ দিছে। আৰু আমি ঘৰত মই চাকি বন্তি জ্বলাই কৰি আজৰি সেৱা চেৱা কৰিলোঁ। আগৰ বাৰু বিহু কেনেকৈ চেলিব্ৰেট কৰিছে জনাবচোন। আৰু মই এনেকৈ আৰু সৰু সুৰাকৈ চেলিব্ৰেট কৰিছোঁ। হালধি দি গা ধুলোঁ, এতিয়া আপোনালোকে ধুইছিলে বাৰু। আৰু এতিয়া জলপান খাই লওঁ। সেইটো কি মোৱা মাজে কলত সোমাই গৰুক তেনেকৈ মোৱা মাছ মালভোগ কলৰ মাজত ভৰাই। আৰু আজি বিহুৰ দিনটো এনেকৈ খেদিছোঁ। আৰু এতিয়া আবেলি হৈছে, মিষ্টাৰে গৰু আনিবলৈ এয়া ৰখি আছে। গৰু ঘাঁহ খাই আছে তাত। আৰু গৰু নি পেলাই কিছুমান নীতি নিয়ম আছে, আপোনালোকক দেখাম বাৰু। আৰু সেইখিনি কৰি পেলাই গৰু আদৰিব, আপোনালোকক দেখাম। খুৰাহঁতৰ গৰু আদৰিছে। গৰু সোমাইছে। গোঁসাই ঘৰৰ আবেলি চাকি গছো জ্বলাই দিলোঁ। আৰু এতিয়া ৰাতিৰ পৰ্ববোৰ আছে আৰু The next day.